দিয়া মা মই সোনকালে আহিম ঐ ৰাজু ৰ আরে বিকি যে খবর ক আরে ভাই রাজু ইমান ফিটফাটত কত ওলালি আরে ভাই ওলাই আহিলো আৰু এনে পিছে তই ক কতনো ওলালি এই ওলাই আহিছিলো এজনীক বিচাৰি পইচা লৈছিলে 5,000 দিয়া নামে লোৱা নাই আজি গৈ কি হয় বল তেন্তে ময়ো গৈ আহো বল ল চাবিটো ল বাইকটো তই চলা মই চলাম নেকি দে মই যাওঁ আচ্ছা ঠিক আছে তই যা মই বাইকটো পাৰ্কিঙতে আহো ঠিক আছে তেন্তে আজিতো পইচা লৈয়ে এৰিম পইচা লৈছে পইচা দিয়া নামেই নাই বাহ মহাৰাণী বাহ আপুনি ইয়াত আৰামত বহি আছে মোৰ পইচা খাই পইচা দিয়া নামেই নাই ভূতনি মোৰ আজি পইচা লাগিব পইচা দে কোলা কাউৰী ভূতনিটো পইচা দে আজি ঐ তই কাক বাৰে ভূতনি কৈ আছ তই দেখোন নিজে এটা ভূত যা তোক পইচা নিদিওঁ কি কলি নিদিয়া পইচা ৰ আজি তোক বাহির করে হুয়ানা খুরেরে দিয়ানা প্রেরণা ইয়ারে খাবতি রোয়ানা প্রেমর চুপ পাখনা চুপ তো কেতিয়াৰ পৰা কৈ আছো মনে মনে থাক তই নুশুন যে আৰে ভাই ছোৱালী মানুহ হয় ভালকে বুজাই কোনা বুজিব নহয় ৰ মই বুজাই আছো ৰ তই হাই মাইসেলফ ৰাজু Hi. Myself, Rinku the TikToker. আবে তই কোন বে বডিগার্ড নেকি হেল্ল' মিষ্টাৰ কাক বডিগাৰ্ড বুলি কৈ আছা সি ইজ মাই বেষ্ট ফ্ৰেণ্ড হা হা কৰি কি চাই আছ এইটো ল বেলেঞ্চ চেক যিমান ওলাব আছে ওলাই লবি ইয়াৰ পৰা আৰু এটা কথা আজিৰ পৰা যদি সানায়া বেবিক ডিস্টার্ব দিও তাৰ পিছত কথা বেয়া হ'ব কিন্তু আরে ভাই নাজানো দে মইনা চৰাৰ লগত কাহুৰিৰ বন্ধুত্ব কেনেকে হৈ গ'ল ঐ তোৰ ইমান হক সানায়া বেবিক কাউৰী বুলি কও আরে ভাই মই কাউৰী বুলি সানাই কোৱা নাই নহয় এতিয়া তই নিজে ভাবিছা কাউৰী কোন বল বিকি তোক চৰাইটা এনে মাৰি দিম বেয়াছে নাভাবি সৰি আরে ইয়াৰ আকৌ কি হ'ল অকলে অকলে হাঁহি আছে
হেল্ল' হেল্ল' কিহৰ সপোন চাই আছ? হেল্ল' ঐ ৰাজু কি হ'ল? ঐ সাৰ পালিয়ে তই? পিছে কিহৰ সপোন চাই আছিলি? বিকি ভাই, এই সপোন প্ৰেমৰ সপোন, ভাল পোৱাৰ সপোন, ভাল লগাৰ সপোন। পিছে তই এইবোৰ নুবুজিবি। অঁ তই মানে প্ৰেমৰ সপোন চাই আছ? পিছে এই সপোনটো কাক লৈ? কাক লৈ যে এই সপোন নোপোৱাই ভাল হ'ব নেকি? সপোনটো চাইছোঁ, বাট টেনশ্যনো এটা আছে। কিহৰ টেনশ্যন কচোন মোক? তেন্তে কাম কৰ, সপোনটো তই চা, টেনশ্যনটো মোক দি দে। পিছে টেনশ্যনটোনো কাক লৈ কবিনে? এই সেইদিনাখন যে এই পাৰ্কত যে আছিলে কোলাকে, এই কি কয় তাৰ নাম? ৰিংকু। অঁ ভাই, ৰিংকু দা টিকটকাৰ, তাক লৈ মোৰ টেনশ্যন। অঁ তোৰ ৰিংকুলে টেনশ্যন? হয় ভাই। আৰু তই মানে চানাৰ সপোন চাই আছ? হয় ভাই। আৰু তোৰ মানে ৰিংকুলে টেনশ্যন, সেইটো টেনশ্যন মোক দি দে, মই তাক চাই ল'ম। তই ডাইৰেক্ট গৈ চানাক প্ৰপ'জ কৰ। আৰে ডাইৰেক্ট গৈনো কেনেকৈ ক'ম? ৰাজু তই এক কাম কৰ, গোটেই ৰাতি প্ৰেক্টিছ কৰ, কালি ৰাতিপুৱা গৈ প্ৰপ'জ কৰিবি। এতিয়া ৰাতি বহুত হ'ল, ময়ো যাব লাগিব, ঘৰৰ পৰা ফোন কৰিয়ে আছে। যিদিনাখন মই তোমাক প্ৰথম চাইছিলোঁ, সেইদিনাখনে মই তোমাৰ প্ৰেমত বলীয়া হৈ পৰিছিলোঁ। তোমাৰ দুঠি ৰঙা ওঠৰ হাঁহি মোৰ বুকুত বাজে বাহি। মোক ভাল পাবানে তুমি মন খুলি? বাহ বাই বাহ, ৰাতিপুৱা ৰাতিপুৱা এই কবিতাবোৰ শুনিব আহিছোঁ মই। এই এনেকুৱা ছোৱালী প্ৰপ'জ কৰে নেকি? এই কবিতাবিলাক গাই গাই ছোৱালী পতিব জানো কচোন? তই যে ৰাতিপুৱা ৰাতিপুৱা মোৰ মূৰটোৱে বেয়া কৰি দিলি। আৰে মই কৰিলোঁ কি কবিচোন? শুন, এই কবিতাবিলাক গাই থাকিলে নহ'ব, সেইবোৰ দিন গ'ল। কেনেকৈ ক'ম, তই শিকাই দে আকৌ। হ'ব দে, মই গৈ আছোঁ, তোৰ দ্বাৰা আৰু নহ'ব। অ' ভাই ৰ না প্লিজ, অলপ বুজাই দে না। এই ছোৱালী কেনেকুৱা প্ৰপ'জ কৰে নেকি? শুন ভাই, এই ছোৱালীক কবিতাবিলাক শুনাই পতাব দিন গ'ল। তই যা, চিধা গৈ কিনি তোৰ মনৰ কথা তাক কৈ দে, তই তাক ভাল পাওঁ বুলি। বাছ ডাইৰেক্ট এইটো কথা ক'লে হৈ গ'ল। তই যে এইবোৰ কবিতা শুনাই আছ, তাৰমানে মই ডাইৰেক্ট আই লাভ ইউ বুলি কৈ দিম। অঁ তই আই লাভ ইউ বুলি কৈ দিবি। ঠিক আছে, তই যা, গৈ কিনে প্ৰপ'জ কৰ। মোক বিকিয়ে কৈছে চিধা যাবি, চিধা গৈ কিনে চানাক তোৰ মনৰ কথাখিনি বুজাই কবি যে মই তোমাক ভাল পাওঁ, আই লাভ ইউ চানাই, জাষ্ট চিম্পল। পাৰিবি তই ৰাজু, পাৰিবি তই পাৰিবি অ' ৰাজু, তই পাৰিবি। কণ্ট্ৰল ৰাজু, কণ্ট্ৰল। রামধেনু খাতু রঙি রঙেরে। ঐ ক'ত গৈ আছ? হা এই চানাইক প্ৰপ'জ কৰিব গৈ আছে আকৌ। ঐ কি কৰিলি তই? চাইডতা তই যে ইয়াত চানাইক প্ৰপ'জ কৰিব আহিছ, মই কি আলু চিলিব আহিছোঁ নি ইয়াত? আৰে তোৰ আজিকালি অলপ বেছি হৈছে নেকি? তই অলপ বেছি উৰি আছ নেকি আজিকালি? কেলে মাৰিবি নেকি তই? হা মাৰিবি? কোনে কৈছে তোক মাৰিম? হা কোনে কৈছে, কৈ কৈছে তোক মাৰিম? হা কোনে কৈছে তোক মাৰিম? হা শুন, আজিৰ পৰা যদি মই তোক চানাইৰ ওচৰে পাজৰে চাওঁ, তোক চাই ল'ম কিন্তু দেই, মনত ৰাখিবি। ঐ তই ইয়াত যে, তোক অথনিৰ পৰা বিচাৰি আছোঁ, তই ক'ত আছিলি? ঐ শুন, এই চানাই আহি আছে, চানাই সুধিলে তোক যে মই মাৰিছোঁ সেইটো আকৌ নকবি, নহ'লে তই লাজ পাবি। নহয়, ই মোৰ বন্ধু হৈ যায়, তাৰ লগত কিবা কথা পাতি আছিলোঁ। অঁ হয় নেকি? হ'ব তেন্তে। কিনো কয় গোপনে তুমি
আকুৱালিলো আনা চৌপাশে প্ৰহেলিকা হয় মোৰে কাষত একচুৱেলি মই তোমাক কথা এটা ক'ব আছিলে বাট কেনেকৈ কওঁ বিচাৰি পোৱা নাই তো একচুৱেলি কথা কি জানা যিদিনাখন মই তোমাক প্ৰথম পাৰ্কত চাইছিলোঁ সেইদিনাখনে তুমি মোক বৰ ভাল লাগিছিলা আৰু সেইদিনাখনৰ পৰাই মই তোমাৰ প্ৰেমত পৰি গৈছিলোঁ চ' এতিয়া য'তে যাওঁ তাতে মাথো তুমি চিধা কথা ক'ব গ'লে মই তোমাক বহুত ভাল পাই পেলাইছোঁ চ' আই লাভ ইউ ডু ইউ লাভ মি তুমি মোক ভাল পাবানে সঁচা কথা ক'ব গ'লে যিদিনাৰ পৰা ময়ো তোমাক দেখিছোঁ ময়ো তোমাক ভাল পাই পেলাইছিলোঁ আৰু মোৰো তোমাক বহুত ভাল লাগে চ' আই লাভ ইউ টু আৰে মোৰনো কি কমি আছিলে বা ভাই টাইম পালেই তই লগ কৰিব বাকী ক ইমান দিন ক'ত আছিলি নহয় মানে চানাইক অলপ টাইম দিছিলোঁ অঁ তই মানে 15 দিন চানাৰ লগতে বিজি আছিলি নহয় ক'তনো 15 দিন 13 দিনহে বাকী 3 দিন ক'ত আছিলি নহয় মানে বাকী 3 দিন তাই এক্সাম আছিলে যে চ' লগ কৰিব পৰা নাছিলোঁ হয় নি বিকিটোক কথা এটা কওঁ নে কচোন একচুৱেলি কি জানো যেতিয়াৰ পৰা মানে চানাই মোৰ জীৱনলৈ আহিছে তেতিয়াৰ পৰা মানে মোৰ জীৱনটো সম্পূৰ্ণৰূপে সলনি হৈ গ'ল এতিয়া মোৰ কাৰো ওপৰত খং নুঠে মই সকলোৰে লগত মিলিজুলি থাকোঁ মানে মই তোক এক্সপ্লেইন কৰিব পৰা নাই মোৰ মনটোত সদায় মানে কিবা এটা মানে ভাল লাগি থাকে মানে মই তাক বৰ ভাল পাই পেলালোঁ মই তাক কেতিয়াও পাহৰিব নোৱাৰিম তোৰ মনটো আজি কি কৈ আছে মই জানো কিন্তু চানাৰ লগত লগ কৰিব মন গৈ আছে ন ঠিক আছে যা আমিতো সদায় লগ কৰিয়ে থাকোঁ আজি তই চানাৰ লগত লগ কৰি আগে
সেইকাৰণেতো তই মোৰ বন্ধু আৰু বন্ধুৱে যদি বন্ধুৰ মনৰ কথা নাজানে তেন্তে বন্ধুত্ব হ'বনে? আচ্ছা ঠিক আছে, তই বহ, মই গৈ আহোঁ। হ'ব ঠিক আছে, যা। হ'ব দে, বাই। পাগলটো। হেল্ল', কোৱা। হেল্ল' চানায়া, ক'ত আছা? মই ঘৰত আছোঁ, কোৱা। মানে আজি অলপ ঘৰৰ পৰা ওলাই আহিব পাৰিবা নি? নোৱাৰিম অ', মোৰ গাটো ভাল নাই, মোৰ জ্বৰ উঠিছে। কি জ্বৰ হৈছে? ৰাতিপুৱা দেখোন ভাল আছিলা। আৰে জ্বৰ উঠিছে, থৰি না কৈ উঠিব। আচ্ছা ঠিক আছে, হ'ব দিয়া। তুমি এক কাম কৰা, ডক্তৰৰ ওচৰলৈ যোৱা। কাটিলেই দেখোন। এয়া দেখোন চানায়া, তাৰমানে চানায়া মোক মিছা কথা কৈছে।